লাগিব আমার দাবি মানিব লাগিব অসম পুলিশ হাই অসম পুলিশ হাই ধুবুৰী আৰক্ষী হাই সাংবাদিকৰ অত্যাচাৰ বন্ধ হ'ব লাগিব সাংবাদিকৰ অত্যাচাৰ বন্ধ হ'ব লাগিব আমার ন্যায্য দাবি লাগিব। নিশ্চয় হল আমি যথেষ্ট নিরাপত্তাহীনতাত ভুগিছোঁ কাৰণ যেতিয়া 14 ফেব্ৰুৱাৰীৰ নিশা 8 বজাত আমাৰ এজন সাংবাদিক বজাৰ কৰিবলৈ গৈছিল বালাজন বজাৰৰ কাষতে হঠাৎ তেনে অৱস্থাতে উপস্থিত হয় বালাজন আৰক্ষী চকীৰ যি ভাৰপ্ৰাপ্ত বিষয়া দিবাস মালচদাই বিভিন্ন অবান্তৰ কিছুমান প্ৰশ্ন কৰে যে নথিপত্ৰ লাগে বাইকৰ নথিপত্ৰ খোজ কৰা মানুহ কেনেকৈ বাইকৰ নথিপত্ৰ লৈ ঘূৰিব বাইকৰ নথিপত্ৰ দিব নোৱাৰাৰ কাৰণে তেওঁক ওচৰাই টানি লৈ যোৱা হয় থানাত আৰু থানাৰ ভিতৰত তেওঁক মানসিক অত্যাচাৰ কৰা হয় শাৰীৰিকভাৱে অত্যাচাৰ কৰা হয় তাক চৰ ভুকু সদোৱা হয় তাৰপিছত যেতিয়া ঘৰত যাবলৈ দিয়া হয় 3 ঘণ্টাৰ পিছত তেওঁক কিন্তু পিস্তল টোৱাই হত্যাৰ ভাবুকি দিয়া হয় যদি ঘটনাটো কাৰোবাক অৱগত কৰা হয় আৰু লগতে তাৰপিছতো কৈছে যে যাতে আৰক্ষী থানাৰ কোনো ওচৰে পাজৰে দেখা নহয় তাৰ মানে কি আৰু আমি যদি সাংবাদিক হৈ যদি আৰক্ষী থানাৰ কাষত যাব নোৱাৰোঁ গ'লে যদি আমাক ডকাইতি কেছত ফচাই দিয়ে তেনেহ'লে সিহঁতে কি কৰিব বিচাৰে আৰক্ষী থানা কি কৰিব বিচাৰে সিহঁতে কি দালালি ৰাজ চলাব বিচাৰে নে কিবা 2 নম্বৰী কৰিব বিচাৰে নে কোনো কাঠৰ বেপাৰ চলাব বিচাৰিছে আজি যি আমাৰ সন্দেহ হৈছে যে তেওঁ দীৰ্ঘ কিছুদিনৰ পৰা যি শাল কাঠৰ বিৰুদ্ধে যে মানে নিৰবিচ্ছিন্ন নিউজ কৰি আছে তাৰ কাৰণে হয়তো তেওঁৰ ক'ৰবাত অসুবিধাৰ সন্মুখীন হৈছে যাৰ কাৰণে এই আক্ৰমণৰ বলি গতিকে আমি আগন্তুক দিনত সকীয়ে দিছোঁ যদি আমি কিন্তু বহি নাথাকোঁ যদি ইয়াৰ কোনো প্ৰত্যুত্তৰ নাপাওঁ বা সৎ ব্যৱস্থা আমাৰ আৰক্ষী বিষয়া যে ঊৰ্ধ্বতম মহলে নকৰে আগন্তুক দিনত কিন্তু এই কাৰ্যসূচী আমি দীৰ্ঘদিনীয়া কৰিবলৈ বাধ্য হ'ম।